আমাৰ সাংবাদিকসকলৰ বিশেষকৈ আমাৰ বিটিআৰ অঞ্চলত যথেষ্ট সমস্যা আছে বহুতৰে অফিস নাই কোনো সুবিধা নাই আৰু বিভিন্ন সময়ত এটা ভাবুকিও আহে ভাল এটা পৰিস্থিতি নাছিলে গতিকে আজি আমাৰ সাংবাদিকসকলৰ বিটিআৰ সাংবাদিক এছ'চিয়েশ্যনৰ যেটো সভা হৈছে ইয়াত মই উপস্থিত হৈছো আৰু যিখিনি কথা আমাক কৈছে চৰকাৰীভাৱে যিখিনি কৰণীয় আছে চতুৰ্থ স্তম্ভটো জীয়াই ৰাখাৰ কাৰণে সেইখিনি কাম আমি কৰিম আৰু আমি বিচাৰিছো যে ইয়াত বিভিন্ন সমস্যাৰ মাজেৰেও আমাৰ সাংবাদিক বন্ধুসকলে যাতে ভাল এটা যেটো আমাৰ সমস্যাবিলাক দেশ বিদেশৰ মানুহবিলাক বা আমাৰ ৰাজ্যখন বা দেশৰ মানুহবিলাকক জনাব পাৰে আৰু সেইবিলাক সমস্যাবিলাক সমাধান কৰাৰ কাৰণে কিছুমান সূত্ৰ ওলোৱাৰ কাৰণে সবক এই সংবাদবিলাক পৰিবেশন কৰি পেলাই এটা ভাল এটা সুযোগ এটা দিব পাৰে এইখিনিকে মই আশা কৰিছো আৰু আমাৰ সাংবাদিকবিলাক সকলোকে মই এটা নতুন বছৰৰ শুভেচ্ছা জনাইছো ভোগালী বিহুৰ শুভেচ্ছা জনাইছো আৰু নতুন বছৰত সকলোৱে ভাল এটা শৰীৰ লৈ জীয়াই থাকিব পাৰিব আৰু আমাৰ ৰাজ্যখন বিটিআৰখন আগুৱাই লৈ যোৱাত সকলো দিশৰ পৰা সহায় কৰিব বুলি মই আশা কৰিছো।